নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ গভ জব এলাৰ্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজত এটা খুব ধুনীয়া চাকৰি খবৰ লৈ আহিছোঁ। আৰু খবৰটো হৈছে CGM গোলাঘাট অফিচ ৰিক্ৰুইটমেণ্ট 2019 আৰু পষ্টকেইটা হৈছে পিয়ন আৰু চকীদাৰ। টোটেল পষ্ট আছে আৰু 4টা। এই পষ্টকেইটাত যদি আপোনালোকে আবেদন কৰিব বিচাৰে বা এপ্লাই কৰিব বিচাৰে, কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব, সকলোখিনি মই এই ভিডিঅ'টোত জনাই দিম। আপোনালোকে চাই থাকিব, স্কিপ নকৰিব, যাতে এই পষ্টকেইটাত এপ্লাই কৰাত বা কথাখিনি জানাত আপোনালোকৰ কোনো প্ৰব্লেম নহয়। প্ৰথম পষ্ট হৈছে অফিচ পিয়ন, টোটেল পষ্ট আছে 2টা। আৰু 2 নম্বৰ পষ্ট হৈছে টাস্টেড পিয়ন, পষ্ট আছে 1টা। আৰু চকীদাৰ পষ্ট আছে 1টা। আৰু এই পষ্টকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। জাষ্ট আপোনালোকে 8 পাছ কৰিলে হ'ব। আৰু এই পোষ্টৰ পে স্কেল খুব ধুনীয়া দিছে, 12,000 টকাৰ পৰা 37,500 টকালৈকে। আৰু GP মানে গ্ৰেড পে আছে 3,900 টকা। আৰু এই পোষ্টৰ প্লেচ অফ পষ্টিং মানে চাকৰিটো পোৱাৰ পিছত পষ্টিং ক'ত হ'ব সেইটো ক'ত লিখি দিছে ইয়াতে। অফিচ অফ দ্য চেফ জণ্ডিকেল মেগাষ্টেট গোলাঘাট এণ্ড অফিচ অফ দ্য SDJM (M) বোকাঘাট। আপোনালোকে এই এড্ৰেছটোত বা এই অফিচটোত আপোনালোকৰ পষ্টিং হ'ব। আৰু চিলেকশ্যন প্ৰচেছটোকো দিছে। চিলেকশ্যন প্ৰচেছটো হৈছে দ্য চিলেকশ্যন উইল বি কেৰিয়েড আউট ইন দ্য ফেচেছ দেয়াৰ উইল বি এ ৰিটেন টেষ্ট। আপোনালোকৰ প্ৰথম ৰিটেন টেষ্ট হ'ব। আৰু লগতে দ্য পাৰ্চন ইণ্টাৰভিউ মানে পাৰ্চনেল ইণ্টাৰভিউ ল'ব আপোনালোকক। কেণ্ডিডেট এপ্লাইং ফৰ দ্য পষ্ট অফিচ পিয়ন, এটাষ্টেড পিয়ন, চকীদাৰ উইল হেভ টু এপিয়াৰ ৰিটেন টেষ্ট অফ। আপোনালোকৰ এই 3টা পষ্টৰ কাৰণে আপোনালোকৰ 30% মানে 30 নম্বৰৰ আপোনালোকৰ ৰিটেন এক্সাম হ'ব। আৰু কম্প্ৰেহেন্সিভ জেনেৰেল ইংলিছ, এছামিজ, জেনেৰেল নলেজ এণ্ড ইণ্টাৰভিউ। আপোনালোকৰ এই 3টা বিভাগত পৰীক্ষাটো হ'ব। জেনেৰেল ইংলিছ, এছামিজ, জেনেৰেল নলেজ, এই 3টা ভাগত আপোনালোকৰ চিলেবাছটো থাকিব। আৰু ইণ্টাৰভিউত থাকিব আপোনালোকৰ 20 মাৰ্ক। আপোনালোকৰ তেনেকৈ আপোনালোকৰ মাৰ্ক উঠালৈ ডিপেণ্ড কৰিব আপোনালোকৰ চাকৰি পোৱাত। আপোনালোকৰ আৰু এই ৰিটেন পৰীক্ষাটো দিয়াৰ কাৰণে আপোনালোকৰ 1/7/2019 ভিতৰত বা আপোনালোকৰ 29/7/2019 পৰা 3/8/2019 ভিতৰত আপোনালোকে এই এডমিটখন নিজে গৈ কালেকশ্যন কৰিব লাগিব। আপোনালোকৰ এই এড্ৰেছটোৰ পৰা, যিটো এড্ৰেছ এথেনে মই অলপ আগতে কৈ গ'লোঁ, এইটোত অফিচ অফ দ্য চেফ জণ্ডিকেল মেজিষ্ট্ৰেট গোলাঘাট এণ্ড অফিচ দ্য SDJM বোকাঘাট। এই অফিচৰ পৰা আপোনালোকে এডমিট কালেকশ্যন কৰিব লাগিব। আৰু হাউ টু এপ্লাই, আপোনালোকে এই পোষ্টত এপ্লাই কেনেকৈ কৰিব। দ্য এপ্লিকেশ্যন মাষ্ট ছাবমিট দেয়াৰ এপ্লিকেশ্যন ইন দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে এই পোষ্টৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম, যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম 9/9 হিচাপে পায়, সেই আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন লৈ আপোনালোকে এই পোষ্টত এপ্লাই কৰিব লাগিব। আপোনালোকে এই পোষ্টত এপ্লাই কৰাৰ লগতে আপোনালোকে 4 কপি ৰেচন পাছপৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব। আৰু এজ প্ৰুফ দিব লাগিব। আপোনালোকে কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে তেনেকৈ ফটোকপি জেৰক্স কৰি বা তাৰ লগতে এটাষ্টেড চাইন কৰি আপোনালোকে পঠাই দিব লাগিব। আৰু এই পোষ্টত এপ্লাই কৰাত বা পঠাই দিয়াত আপোনালোকে আৰু এটা কাম কৰিব লাগিব, যিটো কাম কেণ্ডিডেট চেল ছাবমিট আৰু এটা খালী এনভলভ এড্ৰেছ লিখি, চেল্ফ এড্ৰেছ লিখি আপোনালোকে 10 টকীয়া এটা ডাক টিকট লগাই আপোনালোকে সেই এপ্লাই কৰোঁতে দিয়া
এনভলভত ভৰাই কিনে আপোনালোকে এপ্লাই কৰি দিব লাগিব বা পঠিয়াই দিব লাগিব। আৰু সেই পষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ এড্ৰেছটো হৈছে দ্য শ্ৰীফ জুণ্ডিগেল মেজিক ষ্টেট গোলাঘাট পিন 785621 এছাম। এই এড্ৰেছটোত যাই আপোনালোকে এপ্লাই কৰিব লাগিব বা পঠিয়াই দিব লাগিব। আপোনালোকে এই এড্ৰেছটো 1/7/2019 তাৰিখৰ আগতে। আৰু এই পষ্টত আপোনালোকে এই এড্ৰেছটো আপোনালোকে লিখি ল'ব পাৰে, দ্য শ্ৰীফ জুণ্ডিগেল মেজিক ষ্টেট গোলাঘাট পিন 785621 এছাম। এই আপোনালোকে এইটো নোট কৰি ল'ব বা আপোনালোকে এই ভিডিঅ'টোৰ পৰা চাই আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন লিখি বা এনভলভত লিখি আপোনালোকে পঠিয়াই দিব। আৰু এই পষ্টত এপ্লাই কৰাৰ লাষ্ট ডেট 1/7/2019 তাৰিখৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যন যাই পাব লাগিব। তেতিয়াহে আপোনালোকৰ এপ্লিকেশ্যন এপ্লাই কৰাত আপোনালোকৰ সক্ষম হ'ব বা আপোনালোকৰ এপ্লিকেশ্যন একচেপ্ট হ'ব। আৰু এই পষ্টৰ কথাখিনি এইখিনি আছিল। আৰু এই পষ্টৰ কথাখিনি শুনি বা খবৰটো পাই যদি ভাল লাগিল, প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে নতুনকৈ চাই আছে বা প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে ওলোৱা ঘণ্টাৰ বটনটো ক্লিক কৰিব, যাতে এনেকুৱা ধৰণৰ ভাল খবৰবোৰ আৰু এনেকুৱা আপডেটবোৰ যাতে আগতীয়াকৈ পায় আৰু যাতে এপ্লাই কৰিব পাৰে। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ।